বন্ধুসকল আশা কৰোঁ আপোনালোক সকলো কুশলে আছে পুনৰবাৰ বন্ধৰ সুৰুঙাৰে মোৰ অকণমানি সৰু পৰিয়ালটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি বন্ধৰে দিন দেওবাৰ কিন্তু নহয় আমাৰ ইয়াতে খুব বৰষুণ হৈছে আৰু বজালী ডিস্ট্ৰিক্ট বন্ধ দিছে সেই কাৰণে আজি আৰু বন্ধৰ দিন এটা পাইছোঁ আৰু আপোনালোকৰ লগতো কথা পাতো বুলি ভাবিছোঁ আপোনালোকৰ সেইফালেও চাগে খুব বৰষুণ আৰু পানী হৈছে নহয়নে সকলো কিন্তু ভালে থাকক দেই আৰু আজিৰ এই বন্ধৰ দিনটোনো কেনেকৈ পাৰ কৰোঁ গোটেই দিনটো দেখুৱাটো সম্ভৱ নহয় গতিকে কিনো কৰোঁ আপোনালোকক দেখাই থাকিম বহুত দিনৰ পৰা কেৱল বৰষুণ আৰু বৰষুণ বাপৰে মানে বৰষুণে অৱস্থা বেয়া কৰি দিছে আৰু বহুত জেগাত পানী হৈছে মানে কি ক'ব আৰু এনেকৈ আমাৰ বজালী ডিস্ট্ৰিক্টো বন্ধ হৈ আছে বন্ধ মানে 3 দিন বন্ধ দিছে আৰু আজি প্ৰথমটো দিন গতিকে ভাবিলোঁ আৰু আপোনালোকৰ লগতে কথা পাতো বন্ধৰ দিনকেইটা আপোনালোকৰ লগত থাকিম সেয়াই আৰু পুৱা উঠিলোঁ গা পা ধুলোঁ আজি মূৰ ধুবলগীয়া আছিল গতিকে মূৰ ধুলোঁ গা পা ধুলোঁ ইমান বেয়া বতৰ তথাপিও কাপোৰ ধুবলগীয়া হ'ল কাপোৰ কানি ধুলোঁ বাৰুকে কাৰেণ্টটো আহিল কালিৰ পৰা কাৰেণ্ট নাছিল ইনভাৰ্টাৰ আছিল বাৰু কিন্তু ৱাশ্বিং মেচিন চলাব নোৱাৰি ইনভাৰ্টাৰত গতিকে সেয়াই ড্ৰায়াৰ চায়াৰ কৰিলোঁ আকৌ কাৰেণ্ট গ'লেই কোনোমতে ফিল্টাৰ পানী চানি উঠাই আৰু কোনোমতে চলি আছোঁ কি ক'ব আৰু সকলোৰে এনেকুৱা অৱস্থা হৈছে চাগে হয়নে উপায় নাই প্ৰকৃতিৰ যে দাহ মানুহ সেয়াই মানে প্ৰকৃতিয়ে আমাক একেবাৰে অৱস্থা কাহিল কৰি দিছে গতিকে দিনটো এনেকৈ আৰম্ভ কৰিছোঁ আৰু ৰন্ধা বঢ়া কৰিবলৈতো আছেই গা পা ধুই আজৰি হৈছোঁহে এতিয়া বিচনা পাৰিব সেই বিচনা মই কৰি থৈছোঁ এয়া পাৰিম বাহিৰত বৰষুণ চাওকচোন এইকেইদিন নেৰাই হৈছে এনেই বৰষুণ ইমান ভাল লাগে গৰমৰ দিনত কিন্তু এনেকৈ পেনপেনীয়াকৈ দি থাকিলেনো কাৰ ভাল লাগে কি ক'ব একদম অশান্তি লগা হৈছেগৈ আৰু বৰুণ দেৱতাক প্ৰাৰ্থনা কৰকচোন চবেই বৰষুণ বন্ধ কৰিবলৈ বেছি গৰমো হ'ব নালাগে বেছি বৰষুণো হ'ব নালাগে মুঠতে মাজতে থাকিলেই ভাল আৰু নে কি কয় এতিয়া ভাত ৰান্ধিবলৈ আহিছোঁ আৰু ভাবিছোঁ ব্ৰেকফাষ্ট আৰু ভাতেই কৰি দিওঁ আৰু ব্ৰেকফাষ্ট হ'বলৈও নাই এইটো গৈ পেলাই লাঞ্চেই হ'বগৈ ব্ৰেকফাষ্ট লাঞ্চ মাজতে আৰু ভাতেই ৰান্ধোঁ গতিকে এয়া পাকঘৰত সোমাইছোঁহি আৰু ভাবিছোঁ কি ৰান্ধোঁ তাকে আজি আপোনালোকক দেখাওঁ ফ্ৰিজত কালি অনা মাংস আছিল মানে সেইটোৱে ভাবিছোঁ ৰান্ধোঁ গতিকে চাই থাককচোন কেনেকৈনো ৰান্ধোঁ সহজকৈ ৰান্ধিম বৰ বিশেষ নাই কালি আমি খালোঁহে ৰান্ধি কিন্তু ভিডিঅ'হে কৰা নহ'ল আজি ইয়াকে ৰান্ধোঁ আৰু চাই থাকিব দেই গতিকে এইখিনি পিঁয়াজ অলপ কাটি লৈছোঁ আৰু নহৰু আদা আৰু জলকীয়াকেইটা এইকেইটা মই এক্সট্ৰাকৈ ৰাখিম আৰু এইকেইখিনি মই একেলগে মিক্সিত দি পেষ্ট কৰি ল'ম যিহেতু মোৰ লৰালৰি গতিকে এনেকৈয়ে কৰি ল'ম
তাৰপিছত অকণমান কাশ্মীৰী মিৰ্চ, ধনিয়া পাউডাৰ, অকণমান জিৰা পাউডাৰ আৰু অলপমান মিট মছলা দি এনেকৈ মেৰিনেট কৰি ল'ম। তাৰ লগতে মোৰ ঘৰত বনোৱা দৈ আছিল, মই ইয়াত অকণমান দৈও দি দিছোঁ টেষ্টৰ কাৰণে। দৈটো মই ঘৰতে বনোৱা গৰু দৈ, গতিকে এইখিনি মই অকণমান তেলো দিছোঁ। এইখিনি মই ভালদৰে মেৰিনেট কৰি লওঁ। আপোনালোকে হাতেৰে মেৰিনেট কৰিলে বেছি ভাল, মোৰ হাতখন খুব জ্বলি যায় মানে, সেইকাৰণে মই এনেদৰে মেৰিনেট কৰি ল'ম। এনেদৰে মেৰিনেট কৰি ল'লোঁ আৰু অলপ সময় এনেকৈ থাকিবলৈ দিম। মই কেইটামান শুকান মছলা খুন্দি ল'ব বিচাৰিছোঁ। তাৰ বাবে ইয়াত মই ধনিয়া গুটি দিছোঁ, জালুক বেছি নিদিওঁ, দুটামান দিওঁ। গোটা মছলাখিনি এনেকৈ অলপ থেতেলিয়াই ল'ব, বৰ বেছি গুড়ি নকৰিলেও হ'ব। তাৰপিছত আপোনালোকে গেছৰ ফ্লেম দি পেলাই কেৰাহীখন উঠাই ল'ব। মই পুৰণা কেৰাহী এখনেই ব্যৱহাৰ কৰিছোঁ, কাৰণ ননষ্টিকৰ পেনবোৰ ব্যৱহাৰ কৰিলে ননষ্টিকৰ পেনত খাবলৈ ভাল হয়, কম তেলো লাগে, কিন্তু স্বাস্থ্যৰ বাবে ই বৰ উপকাৰী নহয়। সেইকাৰণে মই এই পুৰণা কেৰাহীখনেই ব্যৱহাৰ কৰিছোঁ। মই অলপমান তেল দি দিম। হৈ গ'ল, গতিকে তেলখিনি পকালৈকে আমি অকণমান ৰওঁ। তেলখিনি পকাৰ লগে লগে আমি ৰেডি কৰি থোৱা তেজপাত আৰু এটা ৰঙা জলকীয়া দিলোঁ। তাৰপিছত অথনি যে খুন্দি থৈছিলোঁ গোটা মছলাখিনি, সেইখিনিও ইয়াতে দি দিলোঁ আৰু গেছৰ ফ্লেমটো অকণমান কমাই দিলোঁ। তেলত দিয়াৰ পাছতে অথনি যে পেষ্ট কৰি থৈছিলোঁ পিঁয়াজ, আদা, নহৰু, সেই পেষ্টখিনি মই এনেদৰে চামুচেৰে দিওঁ, একেলগে দিবলৈ ভয় লাগে। এনেদৰে হালধি দিয়াৰ পাছত পেষ্টটো এনেদৰে অলপ সময় ভাজি থাকিব। মই পিঁয়াজ, আদা, নহৰু পেষ্টটো দিওঁতে ভালদৰে দেখাব পৰা নাই, মই এটা হাতে কেমেৰা লৈ আছোঁ, গতিকে এনেদৰে ভাজি থাকিব। মই গেছটো চিমত দি থৈছোঁ, কাৰণ বেছি জুই পাই গ'লে তিতা তিতা ভাৱ এটা আহিব পাৰে, গতিকে তেল বিৰিঙি নোলোৱালৈকে এনেদৰে ভাজি থাকিব লাগিব। যিহেতু তেল বিৰিঙি বিৰিঙি ওলাইছে, গতিকে ইয়াতে মই গোটেই মাংসখিনি দি দিম। মাংসখিনি দিয়াৰ পাছত এনেকৈ লৰাই থাকিব অলপ সময়, আৰু যিহেতু ফ্ৰাই হ'ব লাগিব ভালকৈ। মোৰ মাংস যিহেতু কম আছিল, গতিকে হয়তো বৰ বেছি সময় নালাগিব। এতিয়া ভালদৰে ঢাকন দি পেলাই ইয়াক অলপ সময় সিজিবলৈ দিব। অলপ সাজোৱা, এতিয়া আলুখিনি দি দিম। আলুবোৰ বৰ বেছি ডাঙৰো নহয়, বৰ বেছি সৰুও নহয়, এনেদৰে কাটি থৈছোঁ। মানে আলুবোৰ যদি মাংসত ভাগি যায় তেতিয়া সোৱাদটো অলপ কমি যায়, মাংসৰ টেষ্টটো, মছলাৰ টেষ্টটো অলপ কমি যায়। সেইকাৰণে আলুখিনি দি অলপ সময় এনেদৰে আকৌ সিজিবলৈ দিম। আৰু এয়া সিজে মানে মই ভাবিছোঁ এফালে চাউলখিনি ধুই থৈছিলোঁ, গতিকে ভাতটো পাতি দিওঁ। তেতিয়া অলপ কাম কমি যাব আৰু ভাতটো হৈ থাকে মানে এফালেও হৈ থাকিব। ঢাকনখন আঁতৰাই ইয়াত অলপ পানী দি দিলোঁ।
লগতে গোন্ধৰ কাৰণে মই দুটা কেঁচা জলকীয়া ইয়াত দি দিলোঁ। কেঁচা জলকীয়া দিলে মাংসখনৰ গোন্ধটো খুব ভাল আহে। আৰু কম কমকৈ ইয়াত পানী দিম। প্ৰথম এই পানীখিনি শুকাবলৈ দিম, তাৰপিছত আকৌ পানী দিম। মই যিহেতু মাংসখিনি সানোতেই নিমখ দিছিলোঁ, গতিকে নিমখটো কম হ'ব পাৰে। মই আকৌ অলপ ইয়াত নিমখ দি দিছোঁ। আপোনালোকে আন্দাজ অনুসাৰে জোখটো চাই ল'ব। আৰু এইফালে মোৰ ভাতে চিটি মাৰিব এতিয়া, গতিকে বেছি টাইম নহয় আৰু লৰালৰিকৈ খাদ্যটো ৰেডি কৰিব পাৰিম। নিমখটো দি এনেকৈ অলপ সময় লৰাই দিব, তেতিয়া নিমখটো ভালকৈ সোমাই যাব। তাৰপিছত আকৌ কাৰীৰ অনুসাৰে পানী দিম। 3টা চিটি মাৰিলে যিহেতু, গতিকে ভাতটো অফ কৰি দিলোঁ। গতিকে আমাৰ কাৰীখনৰ জোখাৰে পানী দিব লাগিব। অথনি মই আপোনালোকক ক'বলৈ পাহৰিছিলোঁৱে যে মই থাৰ্মেল ফ্লাস্কত ভৰাই থোৱা আছে। মই গৰম পানীয়ে ব্যৱহাৰ কৰিছোঁ, আৰু মাংস পৰাপক্ষত গৰম পানী ব্যৱহাৰ কৰিলে ভাল, ঠাণ্ডা পানীতকৈ। মই কাৰীখনৰ জোখাৰে পানীটো দি দিছোঁ। আৰু ওপৰত অলপ ধনিয়া পাত দিব পৰাহেঁতেন ভাল আছিল, কিন্তু মোৰ আজি ধনিয়া লগত নাই, গতিকে এনেকৈ আৰু ৰান্ধিছোঁ। তাৰপিছত ভালদৰে সিজিবলৈ দিম, ঢাকি দিছোঁ। উতল আহিছে, গতিকে চাওক কালাৰটো ইমান ধুনীয়া হৈছে। বাটাৰ মছলাৰ গ্ৰেভিৰ নিচিনা, যিহেতু দৈটো দিছোঁ সেইকাৰণে তেনেকুৱা নিচিনা কালাৰ এটা আহিছে। আলুখিনি সিজিছে নাই এবাৰ চাই লওঁ। সিজিও গৈছে, গতিকে অলপ সময়ৰ পিছতে আমি নমাই থ'ম। গতিকে এনেকৈ আৰু মাংস ৰেডি হৈ গ'ল। আৰু ভাতটোতো হৈয়ে আছে, চিটি খোল খালেই ভাতটো খাব পাৰি। আৰু একেবাৰে সজাই পৰাই আপোনালোকক ভালদৰে দেখাম। এতিয়া আমাৰ ভাত ৰেডি হৈ গৈছে। মই এনেদৰে প্লেটখন সজাইছোঁ, আৰু এয়াই হৈছে আজি ৰন্ধা মাংস। কেনেকুৱা হৈছে কালাৰটো জনাবচোন। এতিয়া খাইহে গম পাম কেনেকুৱা হৈছে। আৰু এনেদৰে সজাইছোঁ, আৰু তিয়ঁহ গাজৰ এনেকৈ দিছোঁ। তিয়ঁহ আৰু গাজৰ খাই অভিজিতে খুব ভাল পায়। গতিকে হৈছে আমাৰ ব্ৰেকফাষ্ট কাম লাঞ্চ, মানে মাজতে পৰিল আৰু ব্ৰাঞ্চ হ'ল। গতিকে এয়াই খাই পেলাই আপোনালোকক জনাই আছোঁ। ভাত পানী খাই আজৰি হ'লোঁ, আৰু এতিয়া অকণমান নিজৰ কেয়াৰ কৰোঁ। নিজৰ কামো আছে কেইবাটাও, গতিকে সেয়াই আৰু। চুলিখিনি যে ধুইছিলোঁ ৰাতিপুৱা, চুলি মোৰ একদম অৱস্থা নাইকিয়া হৈছে, সৰিছেও জানেনে। একেবাৰে নিজৰ কেয়াৰেই কৰিব পৰা নাই, কি কৰিব। আৰু আজি ইমান ডাৱৰীয়া বতৰটো, চুলিবোৰ ভিতৰবোৰ একদম ভালকৈ শুকুৱাই নাই। এতিয়া উপায় নাই, ড্ৰায়াৰেই কৰিব লাগিব। গতিকে অলপ ড্ৰায়াৰ কৰি লওঁ। হেয়াৰ ড্ৰায়াৰ বেছিকৈ কৰাটো বেয়া, চুলিখিনি বেয়া হৈ যায় আৰু ৰাফ হৈ যায়। নিজে নিজে শুকাবলৈ দিব লাগে, কিন্তু এতিয়া ডাৱৰীয়া বতৰ মোৰো ভাল লাগি নাথাকিব। হাইট দিলে বেয়া, মই সেইকাৰণে প্ৰায় মিডিয়ামটোতে দি লওঁ, তেতিয়া চুলিখিনি ইমান কষ্ট নাপায়। মই খুব ৰাফ হৈ যায় চুলিখিনি ড্ৰায়াৰ কৰিলে।
আপোনালোকৰ সেইফালে বাৰু পানী হৈছেনে? আমাৰ ইয়াত ইমান পানী হৈছে জানেনে? পানী মানে নহয়, বৰষুণৰ পানী, গোটেই ড্ৰেইন চেইন ভৰ্তি হৈ গৈছে। আৰু এতিয়া আমাৰ ডিষ্ট্ৰিক্টটো বজালী ডিষ্ট্ৰিক্টটো 3 দিনৰ বাবে বন্ধ দিছে। ল'ৰা ছোৱালীবিলাকৰ ছেছনেল চলি আছিল, বেছিখিনি পৰীক্ষা শেষ হৈছে বাৰু, তথাপিও কেইটামান থাকিলেগৈ আৰু ফাইনেলি পাবহি। বেয়াই লাগিছে, প্ৰকৃতিৰ যে দাস মানুহ চাওকচোন, সেয়াই প্ৰমাণ। গতিকে সকলো ভালে থাকক, পৰাপক্ষত বাহিৰলৈ নোলাব। যদি বেছি বেয়া চিটুৱেশ্যন হৈ আছে, গুৱাহাটীতটো একদম ভাবিব নোৱাৰা এটা অৱস্থা, বন্ধই দিছে তাত। সাৱধানে থাকক, ঘৰতে থাকক, লাহে লাহে সকলোখিনি ঠিক হৈ যাব। ঠিক আছে বন্ধুসকল, আজিৰ ৰেচিপিৰ ভিডিঅ'টো আপোনালোকে চাই কেনে পালে মোক কমেণ্টত জনাব। বৰষুণৰ বতৰ, সকলোৱে ঘৰত থাকক, ভালদৰে থাকক, সুস্থ হৈ থাকক। পুনৰ এটা নতুন ব্লগৰে আকৌ আপোনালোকৰ মাজলৈ আহিম বন্ধৰ সুৰুঙাৰে। তেতিয়ালৈকে মোৰ লগত সংযোগ হৈ থাকিব। মোৰ ইনষ্টাগ্ৰাম আইডিটো তলতে মই স্ক্ৰীনত লগাই দিছোঁ, তাত মোক ফ'ল' কৰি ল'ব আৰু মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ।